আজি তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। তিনিচুকীয়া চহৰৰ থানা চাৰিআলিৰ মাজমজিয়াত থকা শুভকামনা নামৰ দোকানখনত সংঘটিত হৈছে এই অঘটন। দোকানৰ এগৰাকী কৰ্তব্যৰত মহিলা কৰ্মচাৰীক মহিলাগৰাকীৰ স্বামীয়ে ডেগাৰেৰে আঘাত কৰি পলায়ন কৰে। মহিলাগৰাকীৰ নাম সুৰভি দাস বুলি জানিব পৰা গৈছে। ততাতয়াকৈ কৰ্মচাৰীগৰাকীক তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আৰু ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিনিচুকীয়া চহৰত। এই ভণ্টিজনী কাম কৰে মোৰ তাত, তাৰ এই কোপৰালি গাঁৱত থাকে। আৰু সেই হ'ল কি কালি আজি মানে দিনতে তাৰ দোকানতে আছে। তাৰ মই এখন চাহ খাবলৈ ওপৰলৈ গ'লোঁ, তাৰপাছত দেখিছোঁ সিও বাথৰুম চাগে কোনফালে গৈছে। তাত দেখিছোঁ কোনোবা আহিলে তাক কিবা এটা মাৰিলে। মইতো চিঞৰ বাখৰ হ'লে বুলি মই নামি আহিলোঁ। নামি আহি কিনে তাত মই চিধা মানে আহি কিনে আৰু চিভিলত লৈ আহিলোঁ। কোনে মাৰিলে কি মাৰিলে একো গম নাপাওঁ। দেখাই মোক চিধা হ'ল এনেকৈ মই নামি আহিলোঁ গোটেই দুয়াত। তাত কোন আছে কি আছে দেখাই নাপাওঁ। নাম সুৰভি দাস লিখে। নামি মই তাক মই ভণ্টি বুলিয়ে মাতোগৈ আৰু তাৰ পাছে কাম কৰি আছে এনেকৈ আছে কাম কৰি আছে লাহেকৈ গৈ আছে খোৱা বোৱা কৰি আছে। তাই মানে একচুৱেলি তাৰ মানে সেইটো চব নিজৰ পাৰ্চনেল কথা আছে। এতিয়া সেইবোৰতো মানে তাৰ সি বিয়া পতা হয় ছোৱালী। সি মানে ঘৰত মাহঁতি আহে। তাৰপাছত দাদা কাম কৰে তাত মানে কি বুলি কয় আপোনাৰ কৰ্ণেশ্যন তলত যে মোবাইল দোকান আছে তাত আহে কালেক্ট কৰে যায়গৈ ইমানেই। ঘটনাস্থলীত উপস্থিত হৈছে তিনিচুকীয়া সদৰ আৰক্ষীৰ এটা সজাতি দল। ব্যুৰ' ৰিপৰ্ট দ্য হৰাইজন।